আসসালামু আলাইকুম, মই জাহিদ ইছলাম আপোনালোকক মোৰ জাহিদ ব্লগ চেনেলটোত স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখাম যে পাছপোৰ্ট কেনেকৈ বনায়। তো আজি মোৰ পাছপোৰ্টটো আহি গৈছে, আপোনালোকে চাওক আনবক্সিংটো। তো আনবক্সিঙৰ পিছত আপোনালোকক জনাই আছোঁ পাছপোৰ্টটো কেনেকৈ বনাব লাগে। তো পাছপোৰ্টটো চাওক, এনেকুৱা কভাৰত আহে, এইটো স্পীড পোষ্টত আহিছে। মোৰ পাছপোৰ্টটো আহোঁতে মোটামুটি এসপ্তাহ লাগিছে গুৱাহাটীৰ পৰা আহোঁতে। ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এইটো মোৰ পাছপোৰ্ট চাওক। পাছপোৰ্টটো পাই মই বহুত এক্সাইটেড, বহুত ভাল লাগিছে। এইটো চাওক, ৰিপাব্লিক অফ ইণ্ডিয়া সত্যমে জয়তে, তলত লিখা আছে পাছপোৰ্ট। ইয়াতে চাওক, এই যে ষ্টাম্প মাৰি দিছে। ফাৰ্ষ্ট পেজত মোৰ নাম আৰু ফটো আছে, আৰু লাষ্ট পেজত আছে এড্ৰেছ আৰু নমানি। তো মোৰ পাছপোৰ্টত 34টা পেজ আছে, আৰু কি লাগে বনাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু পাছপোৰ্টটো ভাল এটা ডকুমেণ্টছ, এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, দেশৰ নাগৰিক। এইটো এটা ভাল ডকুমেণ্টছ, এইটো লৈ আপুনি দেশ বিদেশতো যাব পাৰে। তো এইটো কেনেকৈ বনায়, ফাৰ্ষ্ট টাইম আপোনালোকে পাছপোৰ্টটো অনলাইনত এপ্লাই কৰিব লাগে। এইটো আপুনি যিকোনো কম্পিউটাৰ দোকানত কৰিব পাৰে, CSCতো কৰিব পাৰে, বা আপুনি নিজেও কৰিব পাৰে। এনেকুৱা এটা ৰিচিপ্ট পাব, এই ডাঙৰ ৰিচিপ্টটো। এইটো অনলাইন কৰোঁতে আপোনাৰ 15 মান পাছপোৰ্টৰ কাৰণে কাটিব। এইটো অনলাইন আৰু কেছ পে'মেণ্ট কৰি দিব পাৰে। আৰু 100 টকা আপোনাৰ যিকোনো অনলাইন খৰচত ল'ব, যিকোনো CSC চেণ্টাৰত। মোৰ মতে CSC চেণ্টাৰত অনলাইন কৰাটোৱেই ভাল, কাৰণ কিবা ভুল হ'লে, আপুনি নিজে কৰোঁতে কিবা ভুল হ'লে আকৌ কৰিব লাগিব। তো এইটো ৰিচিপ্ট কৰাৰ পিছত আপোনাৰ পে'মেণ্ট 1500 টকা পে'মেণ্ট কৰাৰ পিছত আপোনাৰ ডেটটো ফিক্সড কৰি দিব, যে আপুনি পোষ্ট অফিচত কোনদিনা এপইণ্টমেণ্টটো ল'ব আপোনালোকে। এইটো আপোনালোকৰ ডিষ্ট্ৰিক্টত পোষ্ট অফিচত এপইণ্টমেণ্টটো ল'ব লাগে। আৰু অনলাইন কৰোঁতে আপোনাৰ আইডেণ্টি আৰু এড্ৰেছ প্ৰুফ লাগে, আধাৰ কাৰ্ড আৰু পান কাৰ্ড বা ভোটাৰ ID। আৰু যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে মেট্ৰিকৰ বোৰ্ড চাৰ্টিফিকেটটো দিব, আৰু যদি কৰা নাই তেনেহ'লে দিব নালাগে। পিছৰ পোষ্ট অফিচ এপইণ্টমেণ্টটো লোৱাৰ পিছত আপোনালোকে য'ত পঢ়ে সেইটো টাইমত গৈ আপুনি এইটো ৰিচিপ্ট তাত গৈ আগতে জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনাৰ সেইটো সময়মতে আপোনাৰ এপইণ্টমেণ্টটো ল'ব। তাত লৈ যাব লাগিব আপোনাৰ অৰিজিনেল যিখিনি ডকুমেণ্টছ, ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড, আৰু মেট্ৰিক পাছ থাকিলে সেই বোৰ্ড চাৰ্টিফিকেটটো লৈ যাব। বা এইখিনি লৈ তাত আপোনাৰ ফিংগাৰ প্ৰিণ্ট ল'ব, আপোনাৰ ডকুমেণ্টছকেইটা ঠিক আছে না নাই, অৰিজিনেল আছে না নাই, এইটো ভেৰিফাই কৰিব। ফিংগাৰ লৈ আপোনাক সৰু এটা এনেকুৱা পোষ্ট অফিচৰ পৰা এনেকুৱা সৰু এটা ৰিচিপ্ট দি দিব, আৰু ইয়াতে ফাইল নম্বৰ, নাম চাম লিখা থাকিব। আৰু যিবোৰৰ নাম ভুল আছে তেওঁলোকে মোৰ মতে পাছপোৰ্টটো এপ্লাই নকৰাই ভাল, কাৰণ নাম যদি পান কাৰ্ডত এটা থাকে, ভোটাৰ IDত আন এটা থাকে, সূৰ্য কুমাৰ এটাই সূৰ্য দাস, এটাত ইছলাম, এটাত আলী, এনেকুৱা যদি থাকে তেনেহ'লে অনলাইন কৰাৰ আগতে আপোনাৰ নামকেইটা শুদ্ধ কৰি ল'ব। আৰু ভুল থাকিলে, দুই এটাত ভুল থাকিলেও হয়, এইটোৰ কাৰণে আকৌ এক্সট্ৰা এফিডেভিট দিব লাগিব আৰু ঝামেলা। তো আপোনালোকে, মই প্ৰথমত কৈছোঁ, আপোনালোকে নামটো আগতে শুদ্ধ কৰি তাৰপিছত পাছপোৰ্টত এপ্লাই কৰিব। পিছৰ ষ্টেপটো হ'ল ছেকেণ্ড ষ্টেপ। এইটো আপোনাৰ 2 নম্বৰ ষ্টেপ গ'ল। ফাৰ্ষ্টত অনলাইন কৰিব, তাৰপিছত পোষ্ট অফিচত ভেৰিফাই কৰিব। তাৰপিছত 3rd নম্বৰ প্ৰচেছটো হ'ল আপোনাৰ থানাৰ পৰা ফোন কৰিব। যেতিয়া যেদিনা পুলিচ ভেৰিফাই হ'ব সেইদিনা ফোন কৰিব। সিদিনা ফটোকপি, গাঁওবুঢ়া চাৰ্টিফিকেট, আৰু 9766ৰ ফুলি কপি, আৰু আপোনাৰ পেন কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড আৰু মেট্ৰিকৰ বোৰ্ড চাৰ্টিফিকেটটো লৈ যাব। সিদিনা পুলিচ ভেৰিফাই হৈ যোৱাৰ পিছত আকৌ নেক্সট দিনা আপোনাৰ SP অফিচৰ পৰা ফোন কৰিব। তাতে ছেম এইখিনি ডকুমেণ্টছ, অৰিজিনেল এইখিনি ডকুমেণ্টছ লৈ, গাঁওবুঢ়াত সিদিনা গাঁওবুঢ়াৰ চাৰ্টিফিকেট নালাগে, কেৱল আপোনাৰ অৰিজিনেলখিনি লৈ গ'লেই হ'ল। SP অফিচত ভেৰিফাই হৈ যাব, আৰু SP অফিচত এটা এফিডেভিট আৰু এনেক্সাৰ চাৰ্টিফিকেট লাগে। এইখিনি তাতেই পাব, তাতেই বনাব পাৰে।
তো এইখিনি লৈ SP অফিসত ভেৰিফাই কৰাৰ পিছত আপোনাৰ কামটো পাছপোৰ্টৰ কামকেইটা শেষ। আপোনাৰ পাছপোৰ্ট www পাছপোৰ্ট সেৱা এটা ৱেবছাইট আছে, তাত আপুনি এইটো ফাইল নম্বৰ দি ট্ৰেক কৰি চাব পাৰে আপোনাৰ পাছপোৰ্টটো ক'ত আছে, ক'ত ভেৰিফাই হ'ল নহ'ল, এই সকলোবোৰ পাছপোৰ্ট সেৱা ৱেবছাইটত চাব পাৰিব। তাৰপিছত SP অফিস ভেৰিফাই হৈ যোৱাৰ পিছত ট্ৰেকিং নম্বৰ আহি যাব। এইটো স্পীড পোষ্টত ট্ৰেক কৰি আপুনি চাব পাৰে যে পাছপোৰ্টটো ক'লৈ আহিছে, আৰু এসপ্তাহৰ ভিতৰত আপোনাৰ পাছপোৰ্টটো আহি যাব। তো ভিডিঅ'টো চাই কেনে পালে জনাব। আশা কৰোঁ আপোনালোকে ভালেই পাইছে। পুনৰ আন এটা ভিডিঅ'ত লগ পাম। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আসসালামু আলাইকুম।